এয়া হ'ল দেউৰী সাহিত্য অৰ্থাৎ দেউৰী বা চেচন স্থান হ'ল নন্দেশ্বৰ দেউৰী চাৰিআখে লখিমপুৰ জিলা বিহপুৰীয়া মৌজা অন্তৰ্গত পিছপৰা বাঁহগৰা দেউৰী গাঁও এই সাহিত্যভাগ চলি আছে। আজি হ'ল শেষৰ দিন অৰ্থাৎ শেষৰ দিনা 30 জানুৱাৰী 2024 চন। এই ঠাইৰ পৰা অলপ গ'লেই বৰ্তমান নিয়ম নগৰী আৰু খলনাথৰ দলং পাব পাৰি। চাওকচোন কি ধুনীয়া পানী দিছে, বহুত ধুনীয়া লাগিছে। এই দৃশ্যৰ দেখিলে মনটো বহুত ভাল লাগি যায়। চাওকচোন মোৰ সভাখন কেনেকুৱা লাগিছে। লোকেল লুকাই নহয় স্থানীয় যুৱক শ্ৰী পলাশ শইকীয়া এই সাহিত্য সভাৰ বিষয়ে কি মন্তব্য দিয়ে শুনকচোন। এটা ঐতিহাসিক সভা অনুষ্ঠানটা হৈছে আমাৰ বৰদেউৰী গাঁও বিহপুৰীয়া। অনুষ্ঠানটো চাওকচোন, পৰিৱেশটো কি সুন্দৰ পৰিৱেশ হৈছে। ইয়াত চাওক আপোনালোকে এটা ঐতিহাসিক অনুষ্ঠান। এই ঐতিহাসিক অনুষ্ঠানটো আমি আজি বুলি দিছোঁ, গতিকে নথৈ আনন্দিত হৈছোঁ। আৰু ভৱিষ্যতলৈ যদি এনেকৈ বাৰ্ষিক অনুষ্ঠানবিলাক যদি পাতি থাকে, প্ৰতিটো জনজাতি নিজৰ নিজৰ এটা সাহিত্যৰ চৰ্চাৰ আৰু অনুষ্ঠানবিলাক ভাগ লৈ থাকে বা অনুষ্ঠান পাতি থাকে, নথৈ আনন্দিত। আৰু এই ৰাইজৰ কাৰণে মই এটা শলাগ লৈছোঁ তেওঁলোকৰ ওপৰত। মই খুব আদৰবান, খুব নিষ্ঠাবান। আৰু আজি খুব এটা ভাল অনুষ্ঠান দেখাওক আৰু ভিতৰৰ পৰিৱেশটো আপুনি দেখাওক। আৰু এতিয়া মই ভদেশ্বৰ চেতিয়াক অকণমান মই কেমেৰাটো লৈছোঁ। ভদেশ্বৰ চেতিয়াক অকণমান মই অনুষ্ঠানটোত অলপ আগলৈ যাবলৈ মই অনুৰোধ কৰিছোঁ। এতিয়া এখেতে ভদেশ্বৰ চেতিয়া ডাঙৰীয়া আজি উপস্থিত হ'ল দেউৰী সাহিত্য সভা বৰদেউৰী গাঁৱত, বিহপুৰীয়া বৰদেউৰী গাঁৱৰ। তেওঁৰ এই অনুষ্ঠান ভাগত তেখেত উপস্থিত হ'ল। তেখেতৰ অনুভৱটো কি আমি দেউৰী ৰাইজসকলে জানিব বিচাৰে। আপোনাৰ অনুভৱটো কি? ইয়াত যথেষ্ট সমাগম দেখিছোঁ দেউৰী সমাজত। আৰু এইখন হ'ল নন্দেশ্বৰ দেউৰী ক্ষেত্ৰ বুলি ক'ব পাৰি। হয়, এই নন্দেশ্বৰ দেউৰী ক্ষেত্ৰত আমি বহুতো দেউৰী জনজাতিসকলে ইয়াত এখন সাহিত্য সভা পাতিছে। গতিকে সেই সাহিত্য সভাত সকলোৱে অকল দেউৰী জনজাতিসকলক বুলিয়েই নহয়, সকলো লোকে ইয়াত সমাগম হৈ এটা সাংস্কৃতিক ক্ষেত্ৰ, সমন্বয়িক ক্ষেত্ৰ হিচাপত আমি দেখিবলৈ পাইছোঁ। গতিকে ভাল লাগিছে বহুত। আপোনালোকে ইয়ালৈ আহিব, আহি বহুত ভাল পাব। আচ্ছা, আৰু এটা কথা সুধিব বিচাৰোঁ। এই যিখিনি আমাৰ জনজাতীয় মানুহ আমাৰ আজি দেখিছোঁ, আমি কিছুমান ক্ষেত্ৰত পিছ পৰি গৈছিলোঁ, যেনে ঠেঙাল কছাৰী, সোণোৱাল কছাৰী আৰু দেউৰী মিচিং, তেওঁলোকৰ জনজাতিৰ ক্ষেত্ৰত কিছু বহুত পিছুৱাই গৈ আছে। কিন্তু আজি দেখিছোঁ এই বিজেপি চৰকাৰ দিনত এই অনুষ্ঠানবিলাক বহুত আগতে দেখিছিলোঁ, সৰু সৰু ঘৰ দেখিছিলোঁ, এনেকৈ আমি এই অনুষ্ঠানবিলাক এনেকুৱা লাইটিং দেখা পোৱা নাছিলোঁ। আমি বহুত হেৰিবিলাকত দেখা পাইছিলোঁ। কিন্তু আজি দেখিছোঁ এনেকৈ এটা বৃহৎ এটা এৰিয়াত ইমানখিনি কেনেকুৱা বাজেটৰ বিষয় লৈ ক'ৰ পৰা আহিল, কেনেকৈ আহিলে, আপোনাৰ তাৰ মতামত আপুনি কেনেকৈ? এইটো হ'ল আপোনাৰ দেউৰী সাহিত্য শাসনৰ বুলি এটা পেকেজ আছে। তেওঁলোকে এইটো এটা অনুদান পাই থাকে চৰকাৰৰ ফালৰ পৰা। চৰকাৰ বুলি নহয়, চেণ্ট্ৰেলৰ পৰা পাই থাকে এই টকাটো। গতিকে তেওঁলোকৰ বহুত এটা ভাল এটা অনুষ্ঠান ধুনীয়া হৈছে। আৰু তেখেতসকলৰ যিবিলাক সুন্দৰ কৃষ্টি কলা কৌশল আছে, তেখেতসকলে ধুনীয়া
মানে নিজৰ পাৰদৰ্শিতা দেখুৱাই আছে। হয় গতিকে বহুত ভাল লাগিছে। তেওঁলোকৰ যথেষ্ট উন্নতি হৈছে আগতকৈ বিজেপি চৰকাৰ দিনত, সেইমতে সুবিধাও পাইছে। হয় গতিকে মোৰ কথা ক'বলগীয়া ইমানেই আছিলে।